মাছ বাছি খা কাটার গলাত কি হল আদত লাগি গল না গুড মর্নিং ওয়েলকাম বেক টু মাই চেনেল জেডপি ব্লগলৈ আপোনালোকক স্বাগতম। আজি এটা নতুন ব্লগ ষ্টাৰ্ট কৰি আছোঁ। আজি আহিছোঁ মই ৰাতিপুৱা উঠি টিকেট কাটিবলৈ। কিয়নো আহিছোঁ আপোনালোকে পিছত মৰ্ণিঙত টিকেট কাটি আহি গ'লোঁ। 7টামান গৈছোঁ, এতিয়া মানে 12টাত যাব গৈছোঁ। এতিয়া 11:50 হৈ গ'ল। এতিয়া মই ৰেডি চেডি হৈ ডাইৰেক্ট হস্পিটেলত গৈ আছোঁ, প্ৰাইম মেডিকেল চেণ্টাৰ। বাহিৰত ইমান ৰ'দ, কি কমি আছে কিমান ৰ'দ। আমি যাম কেনেকৈ এইটোৱে ভাবি আছোঁ, যিহেতু যাব লাগিব বেমাৰ হৈছে বুলি। কি ভালে হৈ যাব, আল্লাই দিছে, আল্লাই ঠিক কৰিব। আৰু মই একো ক'ব খোজা নাই। এতিয়া ডাইৰেক্ট হস্পিটেল যাম আৰু এইটো হস্পিটেলত গৈ আছোঁ। আপোনালোকক হস্পিটেলটো দেখাই দিম, প্ৰাইম মেডিকেল চেণ্টাৰ। আপোনালোকে চাব পাৰে এইটো মেডিকেল ক'ত আছে। আমাৰ হোজাইতে এইয়া পুলিচ পইণ্টৰ ওচৰতে এটা বজাৰতে আছে। আৰু মই গৈ পিনে আজি আপোনালোকক দেখাই দিম প্ৰাইম মেডিকেল চেণ্টাৰটো ক'ত। আৰু ডক্টৰটোৰ নাম মই নাজানো, টিকেটত আছে, মই পঢ়ি আপোনালোকক শুনাই দিম। যদি কোনোবাৰ কাণৰ প্ৰব্লেম হৈ থাকে তেনেহ'লে মোৰ ভিডিঅ'টো চাই আপোনালোকে যাব পাৰিব এইটো প্ৰাইম মেডিকেলত। আৰু এইটো ডাক্তৰ বহুত ভাল, মানে কেমেৰাৰ সন্মুখত আপোনাক দেখাই দিব কাণত কি বেমাৰ আছে আৰু এইটো ডাইৰেক্ট কৈ দিব। কিবা যদি অপাৰেশ্যন লাগে অপাৰেশ্যন কৰি দিব, আৰু যদি কিবা ঔষধে ভাল হৈ যায় তাই ঔষধ দি দিব আপোনাক ভাল হ'বলৈ। ঔষধ খাই ভাল হৈ যাব। এয়া মই এতিয়া ৰেডি হৈ ডাইৰেক্ট গৈ আছোঁ এতিয়া মই ৰেডি হৈ গৈ আছোঁ প্ৰাইম মেডিকেল চেণ্টাৰ। মই ৰেডি হৈ গ'লোঁ, এয়া লৈ ল'লোঁ, পূৰা ৰেডি হৈ গৈছোঁ এইখিনিত। এতিয়া মই গৈ আছোঁ প্ৰাইম মেডিকেল। এইখিনিৰ পৰা মোৰ দিদি যাব, এই ৰাস্তাত থিয় হৈ আছে, তাৰ ঘৰৰ পৰা আহি আছে। এতিয়া মই ভয় কৰি আছোঁ যে কি হ'ব, 1 মাহ পিছত গৈ আছোঁ আকৌ চেকআপ কৰিবলৈ। মোৰ বহুত ভয় লাগে, কি ক'ম। এতিয়া মই যাওঁ, আপোনালোকৰ লগতে থাকক। মই প্ৰাইম মেডিকেল চেণ্টাৰত আপোনালোকক গৈ পিনে মিলি আছোঁ। এতিয়া সন্মুখত আহি গৈছোঁ, বাহিৰত ইমান ৰ'দ। মই এতিয়া গৈ আছোঁ ডাইৰেক্ট ভিতৰত আৰু ডাইৰেক্ট ডক্টৰ দেখাই আপোনালোকৰ লগত মিলি আছোঁ। মই বহুত ৰ'দ, কি কমি আছে আৰু বহুত ৰ'দ। এয়া এইটো হৈছে প্ৰাইম মেডিকেল হস্পিটেল। হস্পিটেলৰ ওপৰত আহি মই থিয় হৈ আছোঁ এইখিনিত, মানে দৰ্জাৰ ওপৰতে, মানে আহাৰ এইখিনিত। মোৰ নম্বৰ 5 নম্বৰ, এতিয়া 2 নম্বৰ হৈছে। পিছত আৰু 2টাৰ পিছত মই বহুত ভয় কৰি আছে। 1 মাহ পিছত কৰিছোঁ, মানে আকৌ মই মানে কেমেৰাৰ সন্মুখত দেখালে মোক ভয় লাগে। গাইজ কি ক'ম, ইমান ভয় কৰি আছে মোৰ, মানে বুকু কঁপি গৈ আছে, বুকু কৰি আছে। পিছত কি কৰিম, আহি বহিছোঁ এইখিনিত। ইয়াত চাওক মানুহ কিমান হস্পিটেলত পঢ়িছে, কাণৰ মানুহ ইমান, কি ক'ম। ফাইনেলি মই ডক্টৰৰ পৰা দেখাই বাহিৰলৈ আহি আছোঁ। এতিয়া কি ক'ম, ভালেই লাগি আছে। এতিয়া ডাক্তৰ যি কৈছে ভালেই গৈছে আৰু বেয়াটো। এতিয়া ফাইনেলি আহি গ'লোঁ টমটমৰ পৰা নামি। কি ক'ম, আগৰ পৰাইতো কৈছে অপাৰেশ্যন, মানে কৈছে যেতিয়ালৈকে অপাৰেশ্যন নকৰোঁ তেতিয়ালৈকে 2টা ওষুধ দিছে, এইটো খাই থাকিম। এতিয়া আগৰ পৰা বহুত ঠিকেই আছে, এতিয়া মোৰ চিন্তাটো কমিছে। এতিয়া গৈ আছোঁ ঘৰত। মই ডাক্তৰৰ ঘৰৰ পৰা আহিছোঁ, এইবোৰ আনিছোঁ সিহঁতৰ কাৰণে। এটা দেচোন নে তই এইটো নে, এটা চুমা দিয়ে এতিয়া। সিহঁতৰ পৰা মই আগত এটা চুমা দিব পৰা নাই, এতিয়া এটা দিছোঁ। এটা না তিনিটা না তিনিটা দিছোঁ। সিহঁতে চুমা দি বহি এতিয়া তুমি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক নতুন হ'লে। আৰু তই খোৱা নাই, পিছত তই খোৱা নাই এইবিলাতে
এবলা এবলা নাৰ্গিছ নাৰ্গিছ কিমান পিটন দিছোঁ তোমাক বহুত মাৰিছোঁ হৈছে তই মোক মাৰিছোঁ চৰি ইমান পিটন দিছোঁ সিহঁতক টোপনি গৈছিলোঁ আমি আৰু ৰেহেনা মানে আমাক শুব দিয়া নাই ইয়াত দুটাই ইমান চিৰি গানৰ ভিতৰত পে 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 কৰি কিমান পিটন দিছোঁ তহঁতক বহুত গাইছ আজি আমালোকক কৈছে বহুত পিটন দিছে পকতটো মনাই ক'ত পিটন দিছোঁ কচোন ভাত খাইছ সেইবিলাক তেতিয়া যে মাছ দি ভাত খাইছিলি তই তই খোৱা নাই এবাৰ এবাৰ যে খালি তই তই ৰাতত হৈ গৈছ কেইবাৰ ভাত খাওঁ হে আৰু ভাত নাই না ভাত নাই তই ভাত খাইছ হে মই গা চা ধুই এতিয়া গৈ আছোঁ এসপ্তাহ পিছত মই টিউশ্যন কৰাব গৈ আছোঁ মই নাজানো সিহঁতৰ ৰিয়েকশ্যনটো কিবা কি পঢ়ালোঁ সিহঁতৰ ডাইৰেক্ট বুলি গৈ আছে পিছত আহি মই যাব লাগিব আকৌ প্ৰাইম মেডিকেল চেণ্টাৰত ঔষধ আনিবলৈ মই হস্পিটেলৰ সন্মুখতে আহি গ'লোঁ এয়া গৈ আছোঁ হস্পিটেলত আহি গ'লোঁ ফাইনেলি প্ৰাইম মেডিকেল হস্পিটেল এই আছে ৰাতি আহিছোঁ ইমান ধুনীয়া হস্পিটেল ইমান দাম কি কম আপোনালোকক এতিয়া মই গৈ পিনে ঘৰত মানে বেছি দিনত লোৱা নাই 20 দিনৰমান লৈছোঁ মই ভিডিঅ'টো এইখিনিতে এণ্ড কৰি আছোঁ আকৌ মিলিম এটা নতুন ব্লগলৈ